নমস্কাৰ বন্ধুসকল, আজি ইউটিউবৰ জৰিয়তে আপোনালোকৰ ওচৰলৈ আহিলোঁ। আমি সৰুতে যে পঢ়িছিলোঁ যে কবিতাবিলাক, সেই কবিতাবিলাক আজি মনত পৰিলে মোৰ। আৰু সেইবিলাক কিতাপ আজিকালি নায়েই। আগৰ কবিতাবিলাকৰ অৰ্থ আছিল, আজিকালি একো অৰ্থ নাই। এটা কবিতা মাতিছিলোঁ আমি সৰুতে, এইটো তৃতীয় শ্ৰেণীৰ আছিল কিজানি। আপোনাৰ কবিতাটো কাৰ সমান কি নাই, সাপৰ সমান খং কাৰণাই নাই, হিমালয় সমগ্ৰী পৃথিৱীতো নাই, দ্বীপ মধ্য অষ্ট্ৰেলিয়া সবাতোকৈ বৰ। আৰু এটা কবিতা আছিল আপোনাৰ তিনি বৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা মাজত চকুলা তলত চামল আছে, বগাৰ মাজত অশোক চক্ৰ চিত্ৰ দিলে কি ৰয়, আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়। এইটো কবিতা বহুত ভাল লাগিছিল মোৰ। আৰু এটা কবিতা মনত পৰিছে, সুখ নাই কত ধৰুৱাৰ, অনুমাত্ৰ সুখ নাই চিৰৰোগীয়াৰ, সুখ নাই যিটো সদা গছৰত ফুৰে, মাতৃৰ অসুখ যদি পুত্ৰ থাকে দূৰে। আৰু এটা কবিতা মনত পৰিছে ৰ'ব, চতুৰ্থ শ্ৰেণীত আছিল। পুৱাৰ পোহৰ ওলাও আন্ধাৰ আঁতৰি গ'ল, দিনৰ পোহৰত সকলো ওলাল ধৰণী সজাগ হ'ল, কাউৰী ওলাল কপৌ ওলাল শালিকা হালি, চন্দন গছৰ আঁৰত লুকাই মূৰে ধৰিলে চালি। সেই দুটা আগৰ কবিতাবিলাকৰ অৰ্থই বেলেগ আছিল, আজিকালিতো একো অৰ্থই নাই। পঢ়িয়ে ভাল লাগে, মন জোৰ পৰি যায়। আৰু প্ৰত্যেকটা বাক্যৰে এটা অৰ্থ আছিল। আমি এইবিলাক কবিতা আলোচনা কৰি থাকোঁতে মাৰ লগত আলোচনা কৰোঁ, বা ময়ে নিজে কেতিয়াবা মাতি থাকোঁতে আমাৰ মাইনাজনীয়ে ধুনীয়াকৈ শিকি লৈছে। তাইও অলপ পিছত আপোনালোকৰ আগত কৈ দিব, আপোনালোকে শুনিবচোন। নমস্কাৰ। কবিতাটোৰ নাম নোৱাৰো। নোৱাৰো কথাটি হেৰা, বেয়া কথা বৰ, কদাপি নহয় এইটো কথা মানুহৰ, এলেহুৱা যিটো হয়, নোৱাৰো সেইটোৱে কয়, তেনেহ'লে তুমি নোৱাৰো বুলিবা, দহজনে পাৰি সিটো, তুমিও পাৰিবা সিটো, হেনা চেনি হাৰা কৰি প্ৰাণ তাকি কৰা, একেবাৰে নোৱাৰিলে এশবাৰে কৰা। শৈশৱৰ কথাবিলাক মনত পৰিলে আৰু আপোনালোকৰ আগত ইউটিউবৰ জৰিয়তে শ্বেয়াৰ কৰিলোঁ। এই কবিতাবিলাক আপোনালোকে কোনে কোনে পঢ়িছিল বা শুনিছিল জনাবচোন কমেণ্ট কৰি। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব, লগতে ছাবস্ক্ৰাইবো কৰিব। আৰু এনেকুৱা ভিডিঅ' লৈ আপোনালোকৰ আগত আৰু আহিম। আজিলৈ আহিছোঁ, নমস্কাৰ।